নমস্কাৰ বন্ধুবান্ধৱীসকল, ডিম্পল পাটগিৰি এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম কোভিড ভেকচিনৰ ওপৰত। কোভিড ভেকচিন যিসকলে লৈছে ফাৰ্ষ্ট ড'জ বা ছেকেণ্ড ড'জ, এইসকলে কেনেদৰে মানে আপোনাৰ ৰিচিপ্টখন বা যিখন চাৰ্টিফিকেট কোভিড ভেকচিন লোৱা চাৰ্টিফিকেট সেইখন কেনেদৰে আপুনি নিজৰ মোবাইলত সুন্দৰকৈ ডাউনলোড কৰিব পাৰিব, তাৰ ওপৰত আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম। তো বেছি টান কাম নহয়, এইটো 1 মিনিটৰ ভিতৰত আপোনালোকে নিজৰ মোবাইলত সুন্দৰকৈ আপোনাৰ মোবাইল নম্বৰটোৰ জৰিয়তে আপুনি যিখন চাৰ্টিফিকেট ফাৰ্ষ্ট ড'জ বা ছেকেণ্ড ড'জ দুয়োটা চাৰ্টিফিকেট আপুনি সুন্দৰকৈ ডাউনলোড কৰি ল'ব পাৰিব। ইয়াতে কোনো চিন্তা কৰিবলগীয়া কথা নাই। আৰু যিবিলাক বহুতে মোৰ নিজৰ দোকান আছে, কম্পিউটাৰ দোকান, তো ইয়াতে আহে মানে কি লিংকবিলাক দি দিয়ে। লিংকবিলাক এইটো এনেকুৱা মেছেজ আহিছে চাৰ্টিফিকেটখন লাগে, তো এইবিলাক কোনো ভাবিব লগা কথা নহয়। কোনো লিংকৰ প্ৰয়োজন নাই, কোনো একো প্ৰয়োজন। যদি আপুনি ভেকচিন লৈছে, আপোনালোকে নিজৰ মোবাইলটোৰ সহায়েৰে বা মোবাইল নম্বৰটোৰ সহায়েৰে সুন্দৰকৈ নিজৰ চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব। ভিডিঅ'টো চাই থাকিব। আপোনাৰ মোবাইল নম্বৰটো দিব লাগিব ফাৰ্ষ্ট ষ্টেপত, তাৰপিছত এটা OTP আহিব, আৰু OTPটো দিয়াৰ পিছত আপোনালোকৰ সুন্দৰকৈ নিজৰ চাৰ্টিফিকেটখন আপোনালোকৰ আগত আহি যাব। আৰু কেনেদৰে ডাউনলোড কৰিব, কেনেদৰে প্ৰিণ্ট কৰিব, সকলোখিনি আজি এইটো ভিডিঅ'ত মই বুজাই দিম। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰটো খুলি ল'ব। ইয়াতে মই খুলি লৈছোঁ। খুলি লোৱাৰ পিছত চাৰ্চ বাৰত ক্লিক কৰিব cowin.gov.in, তাৰপিছত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত দেখিব যিটো প্ৰথম লিংক আছে আপোনালোকৰ কোৱিন, ইয়াতে ক্লিক কৰিব। তাৰপিছত অকণমান সময় ৱেইট কৰিব। তাৰপিছত আপোনালোকৰ এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ আহিব। ইয়াতে ওপৰত লিখা আছে ৰেজিষ্টাৰ চাইন ইন ইয়ৰ চেল্ফ, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ অকণমান সময় ৱেইট কৰিব। ইয়াতে আপোনালোকৰ এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ আহিব। আৰু এইখনত ইয়াত আপোনাৰ লিখা আছে এণ্টাৰ ইউৰ মোবাইল নাম্বাৰ। আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত লিখি দিব। আপোনাৰ যিটো মোবাইল নাম্বাৰ কোভিড ভেকচিন লোৱাৰ টাইমত দিছিল বা ৰেজিষ্টাৰ কৰাৰ টাইমত দিছিল, তেতিয়া আপোনালোকে ভেকচিন অনলাইন কৰিছিল, তেতিয়া যিটো নাম্বাৰ দিছিল এইটো ইয়াত লিখি দিব। আৰু গেট OTP কৰি দিব। OTP কৰি দিয়াৰ পিছত OTP চেণ্ড হৈ যাব আপোনাৰ সেই মোবাইল নাম্বাৰটোত। চাব, মই দেখাই আছোঁ। ইয়াতে OTP আহি গ'ল। তাৰপিছত আপুনি সেই OTPটো ইয়াত সুন্দৰকৈ দি দিব। মই OTPটো দি লৈছোঁ। তাৰপিছত ভেৰিফাই এণ্ড প্ৰচিড কৰি দিব। প্ৰচিড কৰি দিয়াৰ লগে লগে আপোনালোকৰ সকলো ডিটেইলছখিনি আহি গৈছে। ইয়াতে আপোনাৰ নাম আহিব, ৰেফাৰেন্স ID, চিক্ৰেট কোড, সকলোখিনি আপোনাৰ ডাটা, কি কাৰ্ড মানে কি ফটো ID দিছিল আপুনি, সকলো ID নাম্বাৰ। তাৰপিছত আপোনালোকৰ ইয়াত চাৰ্টিফিকেট বুলি এটা অপশ্যন আছে, ইয়াতে আপুনি ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড হোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ আপোনাৰ PDFটো সুন্দৰকৈ এখন চাৰ্টিফিকেট হিচাপত ধুনীয়াকৈ আপোনালোকে দেখা পাব। আৰু সেইখন আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰিব যদি আপোনালোকৰ লাগতিয়াল হয়। আৰু বৰ্তমান টাইমত এইখন খুবেই লাগতিয়াল হৈছে। কোনো অফিচ আদালতত যদি যাব লাগে, কোভিড ভেকচিনৰ চাৰ্টিফিকেটখন বিচাৰে, যদি কোভিড ভেকচিনৰ চাৰ্টিফিকেটখন আপোনাৰ লগত নাথাকে, তেতিয়া মানে কি আপোনাৰ অফিচৰ ভিতৰত সোমাবলৈ নিদিয়ে। তেনেকুৱা ধৰণৰ নিয়মবিলাক হৈ আছে। আৰু আপোনালোকে সেইটোলৈ কোনো ভাবিব লগা কথা নাই। মই যেনেকৈ ক'লোঁ তেনেকৈ আপোনালোকে ভেকচিনখন ডাউনলোড কৰি ল'ব। তাৰপিছত আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰে, আৰু প্ৰিণ্ট কৰি এটা হাৰ্ড কপি আপোনালোকে হাতত ৰাখিব পাৰে। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জানে এইখিনি প্ৰচেছ। এইখিনি এটা সৰু প্ৰচেছ, কিন্তু হয়তো সকলোৰে কাৰণে সৰু নহ'বও পাৰে। কিছুমানে টেনশ্যনো ল'ব পাৰে, কেনেকৈ চাৰ্টিফিকেটখন ডাউনলোড কৰিব, কিবা কিবি এনেকুৱা ধৰণৰ হাবি জাবি চিন্তা আহি যাব পাৰে। আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে পায় আৰু সুন্দৰকৈ নিজৰ মোবাইলতে ভেকচিনৰ চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰে। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে। ধন্যবাদ।